이봐의 고황과 들어야 이제 뭘까 보는 আপনার আগমনের বার্তা জানবো পারবে নিশ্চয় নিশ্চয় তোমাকে জানাম বলে এই মাত্র সংবাদ পালে তুমি হেনো দৈবকীর গর্ভজাতে প্রথম সন্তানক মুক্তি দিলা হয় দেবরে কারণ দৈবমণির মতে দৈবকীর গর্ভজাতে অষ্টম সন্তান এমন প্রাণ নারায়ণ ভাবছিল বিজ্ঞ তুমি রাজনীতিতে উপন্দিত কিন্তু এতিয়া যি বুঝিছো মহারাজে রাজনীতি বুঝিব পাৰিলেও কূটনীতি বুঝিব পৰা শক্তি একেবাৰে কাৰণ এই প্ৰথম সংখ্যাতে সকলো ৰহস্য নিহিত হৈ আছে প্ৰথম সন্তান জানো অষ্টম দেবতাৰ গণনা কি মিছা কেনেকৈ প্ৰশ্ন কৰিছা নাৰায়ণ নাৰায়ণ এই সামান্য কথাটো তুমি বুজিব পাৰা মোৰে অষ্টদল পদ্মপথলৈ মন কৰা ইয়াক যদি আমি প্ৰথমেদি গণনা কৰি চাওঁ তেন্তে প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম আৰু এই অষ্টম দেবরে কি অষ্টমেই তো অষ্টম প্ৰথমেদি গণনা কৰিলে অষ্টমেই অষ্টম হয় কথা কিন্তু আমি যদি ইয়াক দ্বিতীয়দি গণনা কৰি চাওঁ তেন্তে প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ নারায়ণ নারায়ণ পঞ্চম নারায়ণ নারায়ণ মহারাজ দেখিছো অধিক
অসম্ভৱ বুলি কোনো কথা নাই। আজি তুমি ৰজা, মই দিন। তেওঁ তোমাৰ অন্নলতা যেনে সত্য, ঠিক তেনেকৈ কাম্য ইয়াৰ বিপক্ষতো তেনে সত্য নহয়নে? নিশ্চয় নিশ্চয়। তেনেহ'লে প্ৰথমেই কি অস্ত্ৰ? মই এতিয়াহে বুজিব পাৰিছো এই সকলোবিলাকে দেৱতাৰ চক্ৰান্ত। কিন্তু শুনক দেৱতী, এতিয়াৰ পৰা মই মোৰ নিজ ক্ষমতাৰে দেৱতাৰ আকৌ ষড়যন্ত্ৰ ব্যৰ্থ কৰি মোৰ হাতৰ পৰা দৈৱ বিজ্ঞতা প্ৰথম দ্বিতীয় কিংবা অষ্টম কোনো সন্তানেৰে নিজৰ শক্তিৰ ওপৰত বিশ্বাস ৰাখক। নাৰায়ণ নাৰায়ণ। আৰু মথুৰা আৰু গোকুলত সমস্ত প্ৰজাৰ তোমাৰ ঘোৰ শত্ৰু। আনকি তোমাৰ পিতা উগ্ৰসেন, তোমাৰ পিতা দেৱকুলত তোমাৰ বিৰুদ্ধে চলিছে ঘোৰ ষড়যন্ত্ৰ। বধ কৰিব তোমাক অৱলীলাক্ৰমে। চিন্তা কৰা উপায়টো শুনা। অত্যাচাৰ উৎপীড়নে কৰাৰম্ভ তাকো তুমি অলপ ৰেহাই নিদিবা। আনকি তোমাৰ পিতা উগ্ৰসেন, তোমাৰ পিতা উগ্ৰসেন তুমি বিশ্বাস নকৰিবা। বহুতে দৈৱকীক বন্দী কৰি ৰাখা অন্ধকাৰ প্ৰথমেই হওক বা অসমে হওক সন্তানকে
প্ৰথমে অষ্টম অষ্টম অষ্টমে ঘাত প্ৰথম প্ৰথমে